ৰাতিপুৱাতে আজি ৰাখিলোঁ ভাওনা মাছ আৰু বৰলীয়া মাছ, কুকুৰমাৰাৰ বিলৰ মাছ। খাবলৈ বহুত টেষ্টি। দুটাহে মানুহ, মা আৰু মই, সেইকাৰণে অলপকৈ ৰাখিছোঁ। ভাওন মাছ ল'লে আঢ়ৈশত 50 টকা আৰু এইপিনে বৰলীয়া মাছ ল'লে 350 টকা। আৰু মায়ে আনিছিলে আধা কেজি লোকেল মুৰ্গীৰ মাংস বজাৰৰ পৰা। আজি মানে খোৱাহে কথা আৰু দুপৰীয়াৰ সাজ। ছোৱালীক দিছোঁ খাবলৈ। নাই, মই খোৱালে তাই নাখায়। তাই মানে নিজে খায়ে ভাল পায়। সেইকাৰণে তাইক নিজে খাব দিওঁ। অলপ খাইছে, অলপ পেলাইছে। যেনেকৈ কি নহওক মানে পেটটো ভৰিলে হ'ল তাই। আগতে আইতাহঁতে বোলে কৈছিলে ল'ৰা ছোৱালীক নিজে খাব দিলে হেনো পেটটো সোনকালে ভৰে। ময়ো সেইটোৱে ফ'ল' কৰিছোঁ। ছোৱালীক খুৱাই আমিও খাব বহিছোঁ বৰলীয়া মাছ পিটিকা, তিল বটা, লোকেল চিকেনেৰে দুপৰীয়াৰ আহাৰ। বইল বৰলীয়া মাছখিনি খাব বৰ ভাল আছিলে। বৰ ভাল হৈছে খাব। কুকুৰমাৰাৰ নদীৰ মাছৰ টেষ্টটোৱে বেলেগ। খাই লৈ বাহিৰত ৰ'দ লৈ ছোৱালী আৰু মই অলপ খেলিছোঁ। তাইৰ লগত ফান কৰি থাকিলে এনেদৰে বৰ ভাল পায়। আকৌ লগ পাম নেক্সট ব্লগত। আজিলৈ আহিছোঁ, বাই।